নমস্কাৰ, স্বাগতম জনাইছো HK নিউজ 24 সমূহ দৰ্শকসকলক মই AN চৌধুৰী। বন্ধুসকল, পলকতে চাওঁ আহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কোনো জমিয়ত মাদানীলৈ ভয় নকৰে অসমীয়াই। মুখ্যমন্ত্ৰীৰ আসনৰ প্ৰতি ৰঙা চকু দেখুওৱাৰ কথা সহ্য কৰা নহব। উচ্ছেদত বাধা দিলেই আহোমৰ নিয়মেৰে লোৱা হব ব্যৱস্থা। জমিয়ত উলেমাৰ বিৰুদ্ধে উজনিত আহোমৰ মহাগৰ্জন। কোনো জমিয়ত মাদানীলৈ ভয় নকৰে অসমীয়াই। উচ্ছেদত বাধা দিলেই আহোমৰ নিয়মেৰে লোৱা হব ব্যৱস্থা। কোনোবা মাদানী জমিয়ত উলেমাৰ ৰঙা চকুলৈ ভয় নকৰে অসমীয়াই। অসমৰ মুখ্যমন্ত্ৰীৰ আসন এখন গৰিমান্বিত আসন। বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰিছে চৰকাৰে। একাংশই বিষবাষ্প বিয়পাই অসমখন অশান্ত কৰিবলৈ চেষ্টা কৰিছে। এনে কাৰ্যক গৰিহণা তাই আহোম ছাত্ৰ সন্থাৰ। অসমত বিষবাষ্পৰ স্থান নাই। খিলঞ্জীয়াৰ স্বাৰ্থত লোৱা পদক্ষেপত বাধা দিয়া মাদানীক আহোমৰ নিয়মেৰে লোৱা হব ব্যৱস্থা। জমিয়ত উলেমাৰ বিৰুদ্ধে উজনিত আহোমৰ মহাগৰ্জন। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মহিলাৰ বাবে অৰুণোদয়ৰ পৰা লাখপতি বাইদেউলৈকে মুখ্যমন্ত্ৰীৰ 11টা বৃহৎ ঘোষণা। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰৰ কেইবাটাও অভিলাষী পদক্ষেপ। 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধন। অক্টোবৰৰ পৰা সোমাব নিযুত মইনাৰ ধন। চৰকাৰী ঘৰৰ বাবেও মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ খবৰ। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন। চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ। মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহে পাব 300 টকাকৈ। জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব 250 টকা ৰাজসাহায্য। ৰাজসাহায্যৰ সহ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধন হব 1500 টকা। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰৰ কেইবাটাও অভিলাষী পদক্ষেপ। কোকৰাঝাৰত উপস্থিত হয় এই বৃহৎ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাও যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়া লাইক কৰি লওক, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰো তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, নামনি অসমত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। পথৰ ওপৰত কান্দোনৰ ৰোল। দুৰ্ঘটনাত পতিত তীব্ৰবেগী আল্ট্ৰাবাছ। নামনি অসমত ভয়ংকৰ বাছ দুৰ্ঘটনা। 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই হাহাকাৰ। তীব্ৰবেগী আল্ট্ৰাবাছৰ খুন্দা 4চকীয়া বাহনত। 2খন বাহনৰে 6 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত। ধুবুৰী জিলাৰ চিৰকুটাত সংঘটিত হৈছে এই ঘটনা। আহতসকলক বিলাচীপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। পৰৱৰ্তী খবৰ, মাদানীৰ সৈতে সুসম্পৰ্ক আছে মুখ্যমন্ত্ৰীৰ। আজমলৰ স্ক্ৰিপ্টত অভিনয় কৰিছে মাদানীয়ে। আজমলৰ মুখ দেখুৱাই কুটিল ৰাজনীতি কৰাৰ দৰে এতিয়া মাদানীক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে। আজমলে স্ক্ৰিপ্ট লিখিছে, মাদানীয়ে অভিনয় কৰিছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন লুৰুণজ্যোতি গগৈৰ। মেহমুদ মাদানীৰ সৈতে সুসম্পৰ্ক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পূৰ্বে বদৰুদ্দিন আজমলৰ মুখ দেখুৱাই কুটিল ৰাজনীতি কৰিছিল মুখ্যমন্ত্ৰীয়ে। এতিয়া মাদানীক লৈ একে ৰাজনীতি কৰি আছে। আজমলে বিজেপিৰ বি টিম হৈ কাম কৰিছিল। আজমলে যেতিয়া অসমৰ ৰাজনীতিত কাম নিদিয়া হল, মেহমুদ মাদানীক লৈ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলে স্ক্ৰিপ্ট লিখিছে, মাদানীয়ে অভিনয় কৰি দেখুৱাইছে। হিমন্ত বিশ্ব শৰ্মাই ইমান দুৰ্বল ৰাজনীতি কৰিব বুলি অসমৰ ৰাইজে ভবা নাছিল। সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰীয়ে মুকলিকৈ কৈছে সাম্প্ৰদায়িকতাৰ কথা। সংবাদ মেলযোগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন পঞ্জাৱৰ সভাপতি লুৰুণজ্যোতি গগৈৰ।